বাবু বাবু ABCD পঢ়ি দেচোন ABCD আৰু কি কয় এইফালে আম শুকাই থৈছোঁ আগতে আচাৰ বনাইছিলোঁ আৰু কমিছোঁ এইফালে আমখিনি শুকোৱা হৈয়ে গৈছে আৰু একবাৰ আজি ৰ'দত দি দিম এইখিনি আৰু সিহঁতক চব কেনেকুৱা কাৰ্টুন চাইছে শুই শুই কাৰ্টুন চাইছে আমাৰ বাবু দেখিছে বাবু ABCD কৈ দেচোন ABCD বাবা কি ক'লে ক'লে আৰু এনেকুৱা চব কাৰ্টুন চাই আছে আজি বনাম ঘুগুনি এইফালে মটৰটো মই বইল কৰি দিছোঁ এইফালে কেৰাহী পাতি দিছোঁ এইফালে পুৰি বনাম এইফালে ঘুগুনি বনাম পেঁয়াজটো ভজা হৈ গ'ল আৰু এতিয়া ঘুগুনিটো দি দিম আৰু এতিয়া ৰাতিপুৱা আমি ব্ৰেকফাষ্ট কৰাই নাই সেইটো ৰাতিপুৱা খানাই বনাই আছোঁ ঘুগুনি বনাই আছোঁ আৰু পুৰি বনাই আছোঁ আৰু গৰম ইমান হৈছে বাপৰে এইকেইদিন একেৰাহে বহুত গৰম দি আছে আৰু আজিও পূৰা ৰ'দ দি আছে পূৰা গৰম হৈছে আজিও হাজবেণ্ডৰ কাৰণে অকণমান দৈও বনাব আছে হাজবেণ্ডে দৈ বনাব কৈছে এতিয়া প্ৰথমতে বনাই লওঁ পুৰিখিনি তেল গৰম এইফালে ঘুগুনি হৈ আছে কাৰণ ঘুগুনিটোতো আমি বইল কৰিছিলোঁ বেছি হ'ব নালাগে এইফালে মোৰ পুৰি বনোৱা হৈ গ'ল আৰু এইটো আজি মোৰ খানা চাহ আছে ঘুগুনি আৰু পুৰি কেইটা খাম জানো 3টা 4টা এইফালে মই দৈ বনাম গাখীৰটো উতলাই আছোঁ আৰু গাখীৰটো হৈ গ'ল এইটো অকণমান ঠাণ্ডা হ'ব দিম আৰু আজি বনাম চিকেন মই চিকেনটো আনি থৈছোঁ এইটো চফা কৰিব লাগিব ধুব লাগিব তাৰপিছত আজি বনাম মই চিকেন ললিপপ মই আগতে বনাইছোঁ আপোনালোকক দেখাইছিলোঁ আৰু আজি মই আপোনালোকক কেনেকুৱা কাটে সেইটোও দেখাম আমি ঘৰত নিজেই আনি কাটি কিনি বনাম মাংসটো এতিয়া প্ৰথমতে চিকেনটো ধুই ল'ম ধুনীয়াকৈ আৰু উইংছ পিচ আনিব লাগিব ইয়াত 2টা ওলাব এনেকুৱাকৈ 4 পিচ ওলাইছে এইটো এনেকুৱা চাইডকৈ কাটি কিনি এনেকৈ কাটিব লাগিব এইটো মোৰ চিকেন ললিপপ হৈ গ'ল এইটো মই আদা নহৰু পিচি থৈছোঁ সেইটো ইয়াত দি দিম আৰু অকণমান জিৰা দি দিম ধুনীয়াকৈ সানি কিনি ফ্ৰিজত থৈ দিম অকণমান দেৰি ফ্ৰিজত থৈ দিম এইফালে মোৰ দৈ বনাই দিছোঁ এতিয়া ৰ'দত থ'ব লাগিব 2-3 ঘণ্টা পূৰা ৰ'দ দিছে এইটো আৰু এতিয়া মই চিকেন ললিপপটো কাটি কিনি আদা নহৰু দি কিনি নিমখ দি কিনি ফ্ৰিজত থৈ দিছোঁ আৰু এইফালে দৈ বনোৱা হৈ গ'ল
আজি বনাম চিকেন ললিপপ, চিকেন আৰু পোলাও আৰু দাইল ভাত। দাইল ভাতটো বাবুৰ কাৰণে বনাব লাগিব, কাৰণ বাবু দাইল নহ'লে ভাত খাব নোৱাৰে। এতিয়া প্ৰথমতে দাইল পাতি ল'ম, তাৰপিছত বাবুৰ কাৰণে, বাবু ব্ৰইলাৰ মাংস নাখায়, খাবলৈ নিদিওঁ আৰু খাবলৈও নাজানে সি মাংস, সেইকাৰণে তাক মাংস নিদিওঁ। তাৰ কাৰণে কণী বইল কৰিম আৰু দাইল ভাত আৰু কিবা এটা বনাই দিম। বাবু 8, 9, 10 বাবা গতিকে 1 এইটো আমাৰ লিচু, এইটো ঘৰৰে লিচু হয়, ইমান ধুনীয়া আছে, গোটেইখিনি পকা আছে। এটা খাই দেখুৱাম আপোনালোকক। অকণমান টেঙা লাগিছে। আমি সৰু থাকোঁতে এইটো আমি খেলিছিলোঁ। আৰু আজি বনাম মেংগো চেক বনাম, আৰু আমাৰ বাবুও খাব। য়াম্মি 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 য়াম্মি। আমখিনি মই ধুই আনিছোঁ এতিয়া, আৰু এইটো বাকলিটো এৰাই ল'ম আৰু কাটি। আৰু মই মিক্সিটো লৈ আহিছোঁ, ইয়াতে একেবাৰে কাটি আমখিনি কটা হৈ গ'ল, আৰু ইয়াতে গাখীৰ আৰু চেনি দিম। সেইখিনি এইটো মই ৰাতিপুৱা বনাইছিলোঁ দৈটো, এইটো হৈ গ'ল। চাওক, ফ্ৰিজত থ'ব লাগিব। তাৰপিছত বেছি এতিয়া লৰাব নোৱাৰি, কাৰণ এইটো মই এতিয়া ফ্ৰিজত থৈ দিম। আমাৰ দৈ কি আমটো মই কাটিয়ে থৈছোঁ, আৰু এতিয়া যাওঁ মেংগো চেক বনাম। এইটো মই মিক্সিত ৰেডি কৰি ল'লোঁ, আৰু চেনি দি দিম, চেনি 2 চামুচ দিম। এইটো মই গাখীৰটো গৰম কৰি ঠাণ্ডা কৰি ল'লোঁ, আৰু এতিয়া ইয়াতে দি দিম। হৈ গ'ল, এইটো মোৰ মেংগো চেক বনোৱা হৈ গ'ল, আৰু এতিয়া খাব লাগিব। আজি অকল খোৱা কাম আছে। মই বনোৱা দৈটো ৰাতিপুৱা দৈটো বনাইছিলোঁ, এইটো হয়। আৰু ইয়াত আপোনাৰ গুটি জালুক পিচি থৈছোঁ, এইখিনি কাটি থৈছোঁ। ইয়াত আছে ক্ষীৰা আছে, বিলাহী, পিঁয়াজ, আৰু অকণমান জলকীয়া কাটিছোঁ। ৰাইতা বনাম এতিয়া। আৰু এইফালে মোৰ ললিপপ ফ্ৰাই হৈ আছে। তাৰপাছত দি দিওঁ দৈটো, এইটো মই বনোৱা দৈ। এইটো গুটি জালুকটো দি দিম। এইটো আজি আমাৰ খানা। ইয়াত আছে ৰাইতা, চিকেন ললিপপ, আৰু বিৰিয়ানী আছে। কুকাৰত বনাইছোঁ বিৰিয়ানীটো, চচপেনত বনাইছোঁ। এতিয়া খাওঁ। আজি অকল খায়ে আছে। ধুনীয়া হৈছে।
কিন্তু পোলাও লগত বিৰিয়ানীৰ লগত ৰাইতা নহ'লে ভাল নালাগে আৰু আমৰ আচাৰো আছে এইটো আমাৰ আমৰ আচাৰ আৰু আমৰ আচাৰটো খাবলৈ মানে যিমান পুৰণা হৈছে ইমান ভাল হৈছে খাবলৈ এইটো মোৰ চিকেন ললিপপ চিকেন ললিপপটো ধুনীয়া হৈছে